So hello everyone, welcome back to my YouTube channel again. So আজি আমি আইছো কৈলাশ দুধনৈ না দুধনৈ না so দুধনৈৰ বাজৈ হোটেল. So আমাৰ এই কৈলাশ শুন so কৈলাশে কৈছে ইয়াত বোলে খানাটো বৰ ভাল পায়, গতিকে আমি অলপ মানে ফুডি মানুহ, গতিকে ইয়াতে আজি খানাটো খাই চাওঁ বাজৈ হোটেলৰ খানা. গতিকে যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে, যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ সেই বেল আইকনটো দবাই দিব আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব নাপাহৰিব. মোৰ ইনষ্টাগ্ৰাম আইডিটো হৈছে ফিড ব্লগ উইথ চ' লেটছ ষ্টাৰ্ট আ ভিডিঅ'. বাজৈ হোটেলখন এবাৰ দেখাওঁ আৰু ইয়াৰ খানাখিনি আপোনালোকক দেখাওঁ. এইখিনি মই দেখাই দিছোঁ তাৰ পৰা. খানা বোলে বৰ ভাল পায়, আমাক কৈ আছে. সেইভাগে এ চি কেবিন আছে, এ চি কেবিনত আমি যাই বহিম, এ চি কেবিনত খাম এইখিনি. দাদা আপোনাৰ নামটো? মোৰ নাম হৃদয় ৰায়. হৃদয় ৰায়, আচ্ছা. ইয়াতে কিমান দিন হ'ল ইয়াতে এইখন ৰেষ্টুৰেণ্টখন? এইখন মানে হোটেলখনৰ কথা কৈছে? হোটেলখনটো মিনিমাম বহুত বছৰ হ'ল. ইয়াত খানা বোলে বৰ ভাল পায় শুনি আছোঁ. আমাৰ দুধনৈৰ লগৰ ল'ৰা এজন আছে, এই কৈছে মানে এইখন মানে নাম্বাৰ 1 বোলে দুধনৈ. সেইকাৰণে আচ্ছা, স্পেচিয়েলি গাহৰি কাৰণে খাব আহিলোঁ. গতিকে খাই লৈ বাকী আপোনাৰ কথা এ চি কেবিনটো সেইভাগে আছে ন? আচ্ছা ঠিক আছে. এতিয়া আমি এ চি কেবিনত বহিম. কৈলাশ বল. পাৰ্কিঙৰ ব্যৱস্থা, ধুনীয়া পাৰ্কিঙৰ ব্যৱস্থা আছে. এ চি কেবিনটো এইভাগে আছে. ধুনীয়াকৈ এ চি কেবিনত বহি আমি শুনি হ'ল ক'ব এটা ইয়াতে বহোঁ নেকি? চাফা কৰে ইয়াতে বহি যাওঁ. আমি ইয়াতে বহিম. গ'লো বহ কৈলাশ বহ. তাতে তাতে দেখি থওঁ. ভোক লাগছে না তোমাৰ? হা, ৰাতিপুৱা 6টা বজাতে ভাত খাইছোঁ, গম পাইছ? তাকো মাংস দি খুৱাই আনিছোঁ তোমাক. এনা তুমি ৰুমমেট পাবা, সেইকাৰণে আৰু কালি বানুচি খাই তুমি তোমাক খাওঁ যোগে খাই দিছি. এই মিন্ধ, তুমি আজিও 10 মিনিট লেট, গম পাইছা না? তুমি আজিও 10 মিনিট তোমাক 8টা বজাত আহি পাব দিওঁতে তুমি 8:10 কৈছ. কিয় ইমান লেট? মই মানুহটো অলপমান নেক্সট কি আছে আপুনি কৈ দিয়ক খানাত? হাঁহ মাংস হ'ব. হা, হাঁহ মাংস আৰু মটন হ'ব, গাহৰি হ'ব. আৰু প্লেট কেনেকুৱা? প্লেট হাঁহটো ভাত লগত 200. আচ্ছা, আৰু মটন 160 আৰু পৰ্ক 140. পৰ্ক 140. আচ্ছা, আৰু চিকেন আছেনে? চিকেন নহ'ব. আৰু ফিছ হ'ব. আচ্ছা ঠিক আছে, আমি ভাবি চিন্তি আপোনাৰ অৰ্ডাৰটো দি আছোঁ. হ'ব আপোনাৰ নামটো? ইন্দ্ৰজিৎ ৰাভা. ইন্দ্ৰজিৎ ৰাভা. হয়. ইয়াতে কিমান দিনৰ পৰা আছে আপুনি? মই 12 বছৰমান হ'ল. 12 বছৰমান হ'ল. বাপৰে বহুত বছৰ হ'ল হয়নে? হয়. বোলে বিৰাট ভাল খানা বোলে. মোক এই আমাৰ ইয়াৰ ঘৰত দুধনৈতে এনেতো মানে বহুতে কৈ আছে, মানে এইটো বৰ্তমান ভালে চলি আছে না? ভালে 12 বছৰ পুৰণা হ'লেতো ভালেই হ'ব ন, বেয়া হ'লেতো আছে এইটো হোটেল. 12 বছৰ আছে যিহেতু ভালেই হ'ব. কৈলাশ তই কি খাবি? বাজেগুলো চবে জানে আৰু. হা বাজেগুলো চবে জানে. চবে জানে না? মই ননভেজ খাম. তই কি খাবি? তহঁতে কি খা? আমি খাবো ন. আমি ইন্দৰ কি খাবা? মাছ খাম নেকি? মাছ আছে? মাছ আছে. কি মাছ হ'ব? মাছৰ হৈছে আপোনাৰ আৰি মাছ, চিতল মাছ আৰু লোকেল না? লোকেল চব লোকেল না? দামটো কৈ দিয়ক অলপ. আৰি মাছ হ'ব, বৰালি মাছ, চিতল মাছ, আচ্ছা, আৰু তাৰপিছত ভোকা মাছ হ'ব, সৰু টেঙা মাছ আছে. সৰু টেঙা মাছ আছে. এনে দামটো কেনেকুৱা? দাম আৰি মাছৰ আপোনাৰ 100 টকা পিচ হ'ব. আচ্ছা, আৰু আপোনাৰ বৰালি হৈছে আপোনাৰ 120 টকা হ'ব. আৰু চিতল হৈছে 120 হ'ব. 120. আচ্ছা, টেঙা মাছটো 80 টকা হ'ব. কি খাবা? তুমিতো গাহৰি খাবা? ঠিক আছে, তো এটা গাহৰি ভাত দিলি হ'ল. ঠিক আছে. আচ্ছা, আৰু তুমি কি খাবি? গাহৰি ভাত. তো 2টা গাহৰি ভাত. তুমি কি খাবা? টেঙৰা মাছ. তো মিন্দৰে খাব টেঙৰা মাছ, আৰু মই বহুত দিনৰ মূৰত খাম মাই অল টাইম ফেভৰেট হাঁহ.
গতিকে হাঁহ গতিকে দুটা দিব আপোনালোকে গাহৰি, এটা টেঙৰা মাছ আৰু এটা হাঁহ। গতিকে আজি দুধনৈত আহি হাঁহৰ জুতি লৈ আছোঁ, আপোনালোকক দেখাই আছোঁ খানাখিনি। চ' আমাৰ খানা আহি গ'ল, ধুনীয়াকৈ কাঁহৰ কাঁহীত দিছে। ভাজি, টুবি শাক ভাজি, আলু ভাজি, পাপৰ, চব্জি, দালি, ধুনীয়াকৈ চালাডো দিছে, নেমুও দিছে, পিঁয়াজো দিছে, ধুনীয়া। আৰু পানীটো কি? পানীটো ইয়াৰে গোৱালপাৰাৰ লোকেল পানী, লোকেল কোম্পানী। মাংস আইটেম আহি আছে। মাংস আইটেম নাইতো মাটি দালি। আচ্ছা, মাটি দালি। চ' মাটি দালি আহি গ'ল। কলেজটো ৰ'ব পৰা নাই বোলে ভকতে। হা নাখাবি ৰ, খাবি ৰ তই, ইমান ভোক লাগিলে নহয়তো। অলপমান ভোকটো গৰম হ'বা দি, উত্তেজনা আহিবা দি ভোকৰ। ভোকটো যে পচন্দ হয় তেতিয়া খাই বেছি মজা পাবি, গম পাইছা? গাঁঠি লৈছে ভোকতে। কি ভোকতে পেটত গাঁঠি ল'লা যি? বৰ্মন কঁকালত টঙালি বান্ধি ক'ত যোৱা তুমি? ভাত খাব যাওঁ। কঁকালত টঙালি বান্ধি ভাত খাব যাওঁ? গলত লৈ থাকিব নোৱাৰে, কঁকালত বান্ধিছোঁ মই। আচ্ছা, মই খানাখিনি দেখাই দিলোঁ ৰাইজক। খানাখিনি আচল আমাৰ নন ভেজ আইটেমখিনি আহিব আছেই। কেতিয়া আহিব নন ভেজ আইটেমখিনি? পানীটো কি পানী? ষ্ট্ৰীম। মঙলবাৰে আমাৰ গৈ মানে ধাৰ্মিক মানুহটো, মঙলবাৰে একো নাখায়। মোৰ কিন্তু একো নাই হা, মোৰ গহৈ গুৰি একো নাই। মই চব দিনাই খাওঁ আৰু মই খাব পালে মোক জীৱনটোত একো নালাগে। খোৱাই মোৰ জীৱনৰ মূল উদ্দেশ্য, হয়নে নহয়? মই মঙলবাৰৰ বাহিৰে খাওঁৱে। অঁ, হ'লে মোৰ নিচিনা নাখৰবা তুমি, মই অলপ বেছিকৈ খাওঁ। আহিছে এই যে পৰ্ক আহি গৈছে। পৰ্ক এইটো বঢ়িয়া, এইটো মোৰ ফেভৰেট হাঁহ আহি গৈছে। এইটো টেঙেৰা মাছ, ধুনীয়াকৈ পৰ্ক আহি গৈছে। আমাৰ কৈ আছে যি ৰখিব পৰা নাই আৰু একদম টেঙেৰা মাছ হাঁহ। চ' এতিয়া বলক আমি খোৱাটো ষ্টাৰ্ট কৰোঁ, গতিকে চাই থাকিব। আপোনালোকে যদি চাইছে আপোনালোকে কিবা খাই লওক হা, গতিকে আমি অলপ খাই লওঁ। প্ৰথম আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম আমি দালিৰে। এয়া দালিৰ লগত অলপ আলু ভাজি লৈছোঁ। মজা লগত এপিচ হাঁহৰ মাংস। বঢ়িয়া বনাইছে, টেষ্টি। আপোনালোকে যদি দুধনৈত আহে তেতিয়াহ'লে বাজৈ হোটেলত সোমাব নাপাহৰিব আৰু বাজৈ হোটেলৰ এই টেষ্টি খানা খাই যাব। এতিয়া মিন্ধৰে অলপমান মোক টেঙা মাছ খুৱাব, টেঙৰা মাছ। গতিকে টেঙৰা মাছৰ টেষ্টটো অলপ লৈ লওঁ। মজা নহয়, আল্টিমেট বনাইছে মানে চব আল্টিমেট। হাঁহটো বিদ্যা কৈছোঁ, হাঁহটো যদি গোটেই আহে হাঁহটো খাই যাব। সঁচাকৈ বহুত টেষ্ট বনাইছে হাঁহটো সঁচাকৈ বহুত টেষ্টি। একদম মজা লাগিছে খাই। চ' ইন্দ্ৰজিৎ, ধন্যবাদ ইমান ধুনীয়া খানা খোৱাৰ কাৰণে। সঁচাকৈ খাই মানে একদম মন প্ৰফুল্ল হৈ গৈছে, না কি কম ইন্দ্ৰ? বহুত ভাল লাগিলে সঁচাকৈ মানে বাজৰ খানা এক্সিলেণ্ট। দুধনৈত আহিলে, যদি দুধনৈত আহে বাজৈ সোমাবই আৰু বাজৈত এসাঁজ জুতি লগাই খাবই। বাজৈৰ কাৰণে সঁচাকৈ ভাল লাগিছে। স্পেচিয়েলি বাকীখিনি নাজানো, হাঁহটো না এক্সিলেণ্ট বনাইছে। মই এনে একদম হাঁহৰ মই ভাল পাওঁ, মানে হাঁহৰ মই পাগল। আমাৰ ৰয় গাহৰি পাগল, ৰয়ো কৈছে হাঁহটো সঁচাকৈ এক্সিলেণ্ট। যদি হাঁহ খাব বিচাৰে, ভাল সোৱাদযুক্ত হাঁহ মানে একদম টেষ্টি হাঁহৰ মাংস যদি খাব বিচাৰে, তেতিয়াহ'লে মই এটাই কৈছোঁ, এটাই এড্ৰেছ, দুধনৈৰ বাজৈ হোটেল। দুধনৈৰ বাজৈ হোটেলত আহিব আৰু জুতি লগাই খাই যাব হাঁহ আৰু লগতে পাঠা, গাহৰি যি খায় গোটেইখিনিয়ে ভাল হ'ব। মই স্পেচিয়েলি হাঁহৰ কথাটো কৈছোঁ। মোক ভাই মাছ ভাল খুৱাইছে, মাছটো ভাল লাগিছে ন? ঠিক আছে, গতিকে যদি পানী বটলটো পৰিল, গতিকে এয়ে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যিবোৰ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। তেতিয়ালৈকে হেল্ডি খানা খাই থাকিব, ভালকৈ দবাই খাই থাকিব। ষ্টে ফিট, ষ্টে হেল্ডি, বাই।